নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে চাব, মই দেখুৱাম। এয়া চাওক আপোনালোকে, এয়া আমাৰ ঘৰতে আছে শেৱালি ফুলৰ গছ। ৰাতিপুৱা ফুলি থাকে, দেখিবলৈ ইমান ধুনীয়া লাগে। দেখুৱাম আপোনালোকক ফুলবোৰ, চাব আপোনালোকেও কেনেকুৱানো দেখে। তাৰপৰা এয়া হ'ল আমাৰ নেমু গছ, ঘৰৰ সন্মুখতে আছে। এতিয়া নেমু লগা নাই। তাৰপৰা এয়া ফুলৰ পুলি মই নিজে লগাইছিলোঁ হাতে, এতিয়াও ফুল ফুলিব হোৱাই নাই। এয়া জোপা আৰু আপোনালোকক মই আমাৰ ঘৰৰ কিছু দৃশ্য দেখাইছোঁ। এইজোপা দেখিছেনে আপোনালোকে? এইজোপা হ'ল আমাৰ জলফাই গছ। আহিব খাই যদি চবেই। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভালেই পালে, আৰু নতুন নতুন ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। এতিয়ালৈ বাই বাই।